সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক প্ৰায় 20টামান প্ৰশ্ন দিম, যিকেইটা অসম পুলিচৰ হৈ যোৱা পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা কালেক্ট কৰা হয়। চ' এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় অসম পুলিচৰ হ'বলগীয়া SI, ABUB বা অসমত হ'বলগীয়া যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে। চ' বন্ধু-বান্ধৱীসকল, আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে, যদি আপোনাৰ উদ্দেশ্য কিবা নতুন শিকাৰ, তেনেহ'লে এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক। কাৰণ এই ভিডিঅ'টোত আপুনি যিবোৰ প্ৰশ্ন পাব, গোটেইকেইটা আপোনাৰ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' আপোনাৰ লগত বেছি কথা নাপাতি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে, ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? বন্ধু-বান্ধৱীসকল, প্ৰত্যেক ভিডিঅ'ত দিয়াৰ নিচিনা এই প্ৰশ্নটো আপোনালোকক মই এই ভিডিঅ'টোত দি আছোঁ। আপোনালোকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমাক কমেণ্ট কৰি জনাওক। তো বলক আজিৰ ভিডিঅ'ৰ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো হৈছে, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? বন্ধু-বান্ধৱীসকল, প্ৰশ্নত সোধা হৈছে, মহাপুৰুষ মাধৱদেৱৰ জন্ম কোন ঠাইত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লেটেকু পুখুৰীত। লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো হৈছে, কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? বন্ধু-বান্ধৱীসকল, প্ৰশ্নটোত সোধা হৈছে, কাৰেঙৰ লিগিৰি নামৰ নাটকখন কোনে ৰচনা কৰিছিল? বন্ধু-বান্ধৱীসকল, এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি নামৰ নাটকখন ৰচনা কৰিছিল। আৰু বন্ধু-বান্ধৱীসকল, যদি প্ৰশ্নটোত সোধা হয় যে কিমান চনত কাৰেঙৰ লিগিৰি নামৰ নাটকখন লিখা হৈছিল, তেনেহ'লে প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 1925 চনত, অৰ্থাৎ 1925 চনত কাৰেঙৰ লিগিৰি নামৰ নাটকখন লিখা হৈছিল। আৰু কাৰেঙৰ লিগিৰি নামৰ নাটকখন প্ৰকাশ কৰা হৈছিল 1937 চনত। 1937 চনত কাৰেঙৰ লিগিৰি নামৰ নাটকখন প্ৰকাশ কৰা হৈছিল। নেক্সট প্ৰশ্ন নম্বৰ 4, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। তেওঁ আছিল প্ৰথম অসমীয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা। তো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো হৈছে, অসমৰ কোন ঠাই বিলাতী মাটিৰ কাৰখানা অৱস্থিত? অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বোকাজান। অসমৰ বোকাজানত বিলাতী মাটিৰ কাৰখানা অৱস্থিত বা বিলাতী মাটিৰ কাৰখানা আছে। তো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 73.18%, অৰ্থাৎ 73.18%। তো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত প্ৰথম সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা। নেক্সট প্ৰশ্ন নম্বৰ 8, অসমত দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধুবুৰী। অসমৰ ধুবুৰীত দিয়াচলাইৰ কাৰখানা আছে। নেক্সট প্ৰশ্ন নম্বৰ 9, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? বন্ধু-বান্ধৱীসকল, এই প্ৰশ্নটো বহুবাৰ আহি গৈছে আৰু আহিয়ে থাকে। চ' আপুনি ভালকৈ মনত ৰাখিব, অসমৰ কোনখন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দেৰগাঁৱত। অসমৰ দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। নেক্সট প্ৰশ্ন নম্বৰ 10, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1694 চনত। 1694 চনত অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্ন নম্বৰ 11, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1917 চনত। 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অসমৰ দূৰদৰ্শন কেন্দ্ৰটো ক'ত আছে আপুনি আমাক কমেণ্টত জনাব। চ' এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1985 চনত। 1985 চনত অসমত থকা দূৰদৰ্শন কেন্দ্ৰটো স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্ন,
অসমৰ অগ্নি কবিজনৰ নাম কি অৰ্থাৎ কোনজন কবিক অসমৰ অগ্নি কবি বুলিও কোৱা হয় এনেকুৱা প্ৰশ্ন আহিব পাৰে সো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কমলাকান্ত ভট্টাচাৰ্য কমলাকান্ত ভট্টাচাৰ্যক অসমৰ অগ্নি কবি বুলি কোৱা হয় নেক্সট প্ৰশ্ন নম্বৰ 14 অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা দেৱক অসমৰ সংগীত সূৰ্য ৰূপে জনা যায় নেক্সট প্ৰশ্ন নম্বৰ 15 অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আনন্দৰাম বৰুৱা আছিল অসমৰ প্ৰথম বেৰিষ্টাৰ নেক্সট প্ৰশ্ন নম্বৰ 16 অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি অৰ্থাৎ কোনজন অসমীয়াই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম অসমীয়া যিজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্ন নম্বৰ 17 ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয় সো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 55% অৰ্থাৎ 55% অসমত উৎপাদিত হয় নেক্সট প্ৰশ্ন নম্বৰ 18 অসমত বছৰি গড়ে চাহ উৎপাদনৰ পৰিমাণ কিমান এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 400 মিলিয়ন কিলোগ্ৰাম প্ৰায় কোৱা হৈছে আপুনি মনত ৰাখিব 400 মিলিয়ন কিলোগ্ৰাম 400 মিলিয়ন কিলোগ্ৰাম সো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো হৈছে চাহৰ বৈজ্ঞানিক নাম কি অৰ্থাৎ সাইন্টিফিক নাম কি হয় চাহৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কেমেলিয়া সিনেনসিস চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া সিনেনসিস বন্ধুবান্ধৱীসকল আপুনি যদি ইমানখিনিলৈ ভিডিঅ'টো চাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰক সো বলক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1990 চনত 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিল নেক্সট প্ৰশ্ন আৰু নেক্সট প্ৰশ্নটো হৈছে যে যোৱা ভিডিঅ'টোত আপোনালোকক যিটো প্ৰশ্ন দিছিলোঁ ভাৰতে পৃথিৱীৰ মুঠ কিমান শতাংশ আগুৰি আছে এই প্ৰশ্নটো মই যোৱা ভিডিঅ'টোত আপোনালোকক দিছিলোঁ আৰু তাৰে বহুত বন্ধু-বান্ধৱীসকলে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছে যিসকল বন্ধু-বান্ধৱীয়ে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো দিছে বা যিসকলে দিয়াৰ চেষ্টা কৰিছে সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছোঁ বন্ধু-বান্ধৱীসকল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 2.42% অৰ্থাৎ 2.42% ভাৰতে পৃথিৱীৰ আগুৰি আছে